হেল্ল' এভৰিৱান, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। একদম আজি দিনটো ফুৰোতে গৈছে আৰু দেই। এয়া ৰাতিপুৱা আইতা আৰু মই যাব ওলালোঁ মঙলদৈলৈ। গাড়ী ৰখি ৰখি কেনেবাকৈ পালোঁ বাৰু এখন। তাৰপাছত এয়া গৈও পালোঁ মঙলদৈ ভেবাঘাট। তাৰপৰা আকৌ এখন বেটাৰী গাড়ী লৈ আহিলোঁ আলহী ঘৰত। ভিডিঅ'টো আলহী ঘৰক দেখাব নোৱাৰিম, কাৰণ মোৰ বিৰাট লাজ লাগে এইবিলাক ভিডিঅ' কৰিব। যাই পাই চাহ খালোঁ, তাৰপিছত ভাত খালোঁ। খাই মেলি আকৌ আহিলোঁ ৰৌতালৈ। কিয় আহিছোঁ কম ৰ'ব, ৰৌতাত আমাৰ আইতাৰ মামাকৰ ঘৰ, তাতে আহিছোঁ। বহুত দিন হ'ল বোলে যোৱাই নাই, কাৰণে আৰু চান্স পাওঁতে ময়ো আহিলোঁ আৰু লগতে। এইজন হৈছে আইতাৰ মামাক দেই। তাৰপিছত তাৰপৰা 8টা-9টা মানত আহিলোঁ আকৌ মঙলদৈলৈ। আলহী ঘৰত গৈছিলোঁ যে তাতে। মঙলদৈতে আছোঁ আৰু মঙলদৈ ৰাস নাচামনে, তো ৰাসতো এপাক ঘূৰিলোঁ। যিহে মানুহ ৰাইজ, ঘূৰিব নোৱাৰি। কেনেবাকৈ ময়ূৰ পাখি দুডাল লৈ আহিলোঁ আৰু। ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, বাই।